উদ্যোগত ইয়াত আমাৰ BPF দলৰ কৰ্মীৰ লগতে ৰাইজ গণসমাৱেশ হৈ গ'ল আৰু এই গণসমাৱেশটো চাই পেলাই আমি ক'ব পাৰোঁ যে আগন্তুক যেটো MP ইলেকশ্যন হ'ব কোকৰাঝাৰ লোকসভাত ইয়াত BPF দলে উইনাৰ হৈছে বুলি আমি ক'ব পাৰোঁ। আজি যেটো গণসমাৱেশ অততে আমাৰ দলৰ কৰ্মী নেতাসকলে যেনেকৈ দিনে ৰাতে কষ্ট কৰি আছে বা কাম কৰি আছে ইয়াৰ ফলাফল আমি আজি পাইছোঁ। অততে আৰু আমাৰ কৰ্মীসকলে আৰু যদি কষ্ট কৰে ইয়াতকৈ আৰু বেছি ভাল হ'ব ৰিজাল্টটো সেইখিনি কথা। যিটো কেণ্ডিডেট সেইটো আমি ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ দুইদিনমান পিছত আমি দিম BPF হিচাপে আৰু কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভা এই দুটা লোকসভাত আমি নিৰ্বাচন খেলিম কথা সেইটোৱে। আৰু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰসকলক আমাৰ খেলত যিখিনি লিডাৰ আছে ইহঁতৰ লগত মই কথা পাতি পেলাই কৈছোঁ যে আপোনালোকৰ যিটো সমস্যা এই সমস্যাৰ ক্ষেত্ৰত মই চৰকাৰ অহাৰ পিছত যিমান পাৰে আমি সহায় কৰি যাম আৰু কামটো কৰি দিম বুলি মই ইঞ্চুৰেঞ্চ দিছোঁ কথা সেইটোৱে। মিত্ৰতা কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব, কংগ্ৰেছৰ লগতো নকৰিব, BJPৰ লগতো নকৰিব, UDFৰ লগতো নকৰিব, UPFৰ লগতো নকৰিব। আমি ইণ্ডিপেণ্ডেণ্টলি BPF দলে দুটা লোকসভাত আৰামছে খেলিব। আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। চৰকাৰ অহাৰ পিছত আমি মাটিৰ পাট্টা কথা কৈছোঁ সেইটো আমি দিম বাছ। ইয়াৰ প্ৰমোদ বড়োৱে এনেকুৱা কৈছে বুলি মই যে কিবা উত্তৰ দিব লাগে এইটো ৰাইজে উত্তৰ দিব, মই উত্তৰ নিদিম দেই। এইবিলাক কোনে কি কৈছে কৈ থাকক, মুঠতে আমি সেইকাৰণে মিটিঙত কৈছে আমাৰ দলটো দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন পলিটিকেল পাৰ্টিৰ পৰা বিভিন্ন অপপ্ৰচাৰ কৰি থাকিব পাৰে। সেইটো আমাৰ পাব্লিকক আমি কৈছোঁ আপোনালোকে সেইটো কথা লৈ পেলাই ভুল বুজিব নালাগে। আমি যেতিয়া আমাৰ মুখৰ পৰা নোলাব সেইটো কাৰো কথা বিশ্বাস নকৰিব বুলি মই কৈছোঁ বাছ।